আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম এটা চিম্পল ৰেচিপি কঁঠালৰ চব্জিৰে। তো তেন্তে চাই থাকক কঁঠালৰ চব্জি মইনো কেনেকৈ বনাওঁ। সকলোৱে বেলেগ বেলেগ ধৰণে কঁঠাল বনায়, তেতিয়াহ'লে চাওক ভিডিঅ'টো। এয়া আমাৰ কঁঠাল পুৰত হৈছে। এতিয়া একচুৱেলি কঁঠালবিলাক সকলোৱে কোমলীয়াতে চব্জি খায়, কিন্তু মই আজি পুৰত কঁঠালৰ কেনেকৈ ৰেচিপি বনাওঁ তাকে দেখুৱাম। তেন্তে ভিডিঅ'টো চাওঁ। কঁঠাল দেখুৱাইছিলোঁ যে কঁঠালটো মই কাটিলোঁ। এতিয়া কাটি বাছি ৰেডি কৰি লৈছোঁ বনাবলৈ। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কঁঠালৰ চব্জি ব্যৱহাৰ কৰিবলৈ মই কি ব্যৱহাৰ কৰিছোঁ, মানে কঁঠালৰ চব্জি বনাবলৈ এটা পুৰত কঁঠালৰ। ইয়াতে লৈছোঁ মই জিৰা, গোটা জিৰা, তাৰপিছত ৰেড চিলি গুড়ি, লগতে ক'লা সৰিয়হৰ ধুনীয়াকৈ পিচি লৈছোঁ। এক চামুচকৈ ৰেড চিলি, 1 চামুচ জিৰা, 1 চামুচ আৰু 1 চামুচ শুকান জলকীয়াৰ গুড়ি আৰু 1 চামুচ সৰিয়হৰ গুড়ি। লগতে বাৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ আগতে, তাৰপিছতে মই দি যাওঁতে সকলোখিনি দেখুৱাই যাম। এইখিনি হৈছে কঁঠালৰ বাকলি, যিটো আজি বনাম। একেলগে লৈছোঁ কেইটামান কঁঠালৰ গুটি আৰু কেইটামান কঁঠালৰ কোহ, লগতে অকণমান পিঁয়াজ। চিম্পল হয়, চাই যাব। এতিয়া গেছত কেৰাহী বহাইছোঁ। ডাঙৰ চামুচেৰে 1 চামুচ তেল দিছোঁ। ইতিমধ্যে তেল গৰম হৈছে। এতিয়া মই দিম পিঁয়াজ। লগতে দিম মই এতিয়া হালধি 1 চামুচ, লগতে দিম বটি লোৱা জিৰা, জ্বলা আৰু সৰিয়হখিনি। ভালকৈ লৰাই দিম, ধুনীয়াকৈ মিক্স কৰি দিম। এতিয়া বাতিটোত লাগি আছিলে, গোটেইখিনি দি দিছোঁ। 1 মিনিটৰ কাৰণে ভাজিম। এতিয়া দি দিছোঁ মই চব্জিখিনি, কঁঠালৰ লগতে দি দিছোঁ গুটিকেইটা। লৰাই ভাজিম এতিয়া। এতিয়া নিমখ দিওঁ। আগতে বাৰু হালধি দিয়া হৈ গৈছিলে, সোৱাদ অনুসৰি নিজৰ ইচ্ছামতে দি দিলে হ'ল, কোনে কিমান খায়। তাৰপিছত লৰাই দিম। তাৰপিছত ঢাকি থ'ম 5 মিনিটলৈ। এতিয়া মই ঢাকনি দি ঢাকি থ'ম 5 মিনিট সময়।
তেনেকৈ সিজিবলৈ দিম। তেতিয়ালৈকে মই আমাৰ ঘৰত থকা ছাগলীকেইজনীকে দেখুৱাওঁ। এইটো এজনী কলি, কি খবৰ? তাৰপিছত এইফালে আছে আৰু 3জনী আছে। সেইটো এটা মাইকী ছাগলী আৰু এইজনী এজনী মাইকী ছাগলী আৰু এই দুটা পোৱালি। ভাল লাগিছে মোৰ, সেইকাৰণে দেখুৱালোঁ আপোনালোকক। এতিয়া যাম ভাজিখন চাবলৈ। আৰু এয়া 5 মিনিট হৈ গ'ল। মই এতিয়া ভাজিখন এবাৰ লৰাই দিম। তাৰপিছত পানী ওলাইছে, হ'লে মই অকণমান পানী দি দিম। পানী দি উতলাবলৈ দিম। এয়া এগিলাচ পানী দি দিলোঁ মই। এতিয়া আকৌ এবাৰ ঢাকি দিম। ঢাকি দি 20 মিনিটলৈ ঢাকি শুকাব দিম পানীখিনি গোটেই। এতিয়া ভাজিখন চাওঁ মই, লৰাই দিম। অকণমান মই গুড়ি কৰি দিম, অলপ ভাঙি দিছোঁ মই এতিয়া। এই তৰকাৰী খাবলৈ খুবেই সুস্বাদু হয়, আপুনিও ট্ৰাই কৰিব। মোৰ কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ। আপুনি এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। গৰম গৰম ভাতৰ লগত খাবলৈ খুবেই মজা হয়। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।